জানানী বাতৰি পঢ়িছে পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আজি লোকসভাত গৃহীত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী এৰ্না ছলবাৰ্গ আজি নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰে ব্যক্তিগত FM চেনেলসমূহৰ সৈতে আকাশবাণীৰ বাতৰি বিনিময় কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে উচ্চতম ন্যায়ালয়ে আলোক বাৰ্মাক CBIৰ মুৰব্বী পদত পুনৰ অধিষ্ঠিত কৰিছে আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ICCৰ শেহতীয়া বাছনি তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আজি লোকসভাত গৃহীত হয় এই বিধেয়কখনৰ দ্বাৰা আফগানিস্তান বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দু শিখ জৈন বৌদ্ধ খ্ৰীষ্টান আৰু পাৰ্চী সম্প্ৰদায়ৰ অবৈধ প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব লাভৰ বাবে যোগ্য কৰি তোলাৰ অৰ্থে 1955 চনৰ নাগৰিকত্ব আইনখনত সংশোধন ঘটাব খোজা হৈছে উল্লেখযোগ্য যে এই আইনৰ অধীনত কোনো এজন ব্যক্তিয়ে পূৰ্বৰ 14 বছৰৰ ভিতৰত শেষৰ 12 মাহসহ মুঠ 11 বছৰ ভাৰতত বাস কৰিলেহে কোনো এজন ব্যক্তিক নাগৰিকত্ব লাভৰ বাবে যোগ্য বুলি বিবেচনা কৰা হৈছিল বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা বিতৰ্কৰ উত্তৰ দি গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই বিধেয়কখন অকল অসমৰ বাবে নহয় বৰং দেশৰ বাকী ৰাজ্যৰ বাবেও তেওঁ কয় যে দেশৰ পশ্চিম সীমান্তৰে আহি ৰাজস্থান পঞ্জাৱ আৰু দিল্লীত বসবাস কৰা প্ৰব্ৰজনকাৰীসকলৰ ক্ষেত্ৰতো বিধেয়কখনৰ নিয়মাৱলী প্ৰযোজ্য হ'ব তেওঁ লগতে কয় যে অসমে বহুদিনৰে পৰা অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু এতিয়া সমগ্ৰ দেশ ইয়াৰ অংশীদাৰ হ'ব অসমীয়া জনসাধাৰণৰ সক্ৰিয় পৰিচয় আৰু সংস্কৃতি ৰক্ষা কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বুলিও তেওঁ প্ৰকাশ কৰে ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপন কৰি শ্ৰী সিঙে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে সজোৰে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত কাৰো সৈতে ভেদাভেদ কৰা নহ'ব শ্ৰী সিঙে কয় যে অসম চুক্তি ৰূপায়ণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে বিধেয়কখন সদনৰ বাছনি কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায় তৃণমূল কংগ্ৰেছৰ নেতা সৌগত ৰয়েও একেধৰণৰ মত প্ৰকাশ কৰে পাছত বিধেয়কখনৰ বিৰোধিতা কৰি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদসকলে সদন ত্যাগ কৰে CPIMৰ সদস্যসকলেও বিধেয়কখনৰ বিৰোধিতা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী এৰ্না ছলবাৰ্গ আজি নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় এই আলোচনাৰ সময়ত দুয়ো পক্ষই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা চলায় আৰু উমৈহতীয়া স্বাৰ্থজড়িত বহুমুখী সহযোগিতা সম্প্ৰসাৰণ কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে আলোচনাৰ অন্তত দুয়ো পক্ষই কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে শ্ৰীমতী ছলবাৰ্গৰ সৈতে দিয়া এটা যুটীয়া প্ৰেছ বিবৃতিত শ্ৰী মোদীয়ে কয় যে ব্যৱসায় আৰু বিনিয়োগ ভাৰত আৰু নৰৱেৰ মাজৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ দিশ তেওঁ কয় যে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে দুয়োখন দেশে একেলগে কাম কৰা উচিত সন্ত্ৰাসবাদৰ বিভীষিকাৰ সন্মুখীন হোৱাৰ লগতে আন ভালেমান বিষয়ৰ ক্ষেত্ৰত দুয়োখন দেশে সহযোগিতাৰে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে নৰৱেৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অৰ্থব্যৱস্থা বিকাশশীল আৰু দুয়োখন ৰাষ্ট্ৰই উভয় দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা উচিত তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি বিয়লি নতুন দিল্লীত উপস্থিত হোৱা শ্ৰীমতী ছলবাৰ্গে আজি বিয়লি প্ৰধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ উপস্থিতিত ৰায়ছিনা আলোচনাৰ চতুৰ্থ সংস্কৰণত উদ্বোধনী ভাষণ প্ৰদান কৰিব বিদেশ মন্ত্ৰালয় পৰ্যবেক্ষক গৱেষণা পৰিষদৰ সহযোগিতাত এই বাৰ্ষিক ভূ ৰাজনৈতিক আৰু ভূ কৌশলগত অভিৱৰ্তনৰ আয়োজন কৰিছে এই আলোচনাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 93খন দেশৰ 600তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব অসমত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক 2016ৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাই আন 30টা সংগঠনৰ সহযোগত পুৱা 5 বজাৰ পৰা বিয়লি 4 বজালৈ আহ্বান জনোৱা 11 ঘণ্টীয়া অসম বন্ধৰ ফলত ৰাজ্যখনৰ বেছিভাগ জিলাতে আজি জীৱন যাত্ৰা প্ৰায় স্তব্ধ হৈ পৰে বৰাক উপত্যকাৰ 4খন জিলাৰ বাহিৰে ৰাজ্যখনৰ বাকী ঠাইসমূহত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক আছিল বন্ধৰ সময়ছোৱাত ৰাজধানী চহৰ গুৱাহাটীৰ বেছিভাগ চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীৰ উপস্থিতি অতি হেৰেঙা আছিল এই সময়ছোৱাত দোকান পোহাৰকে ধৰি বেছিভাগ ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ থাকে ৰাজ্যখনৰ বেছিভাগ জিলাতে যান বাহনৰ চলাচলো বন্ধ থকা পৰিলক্ষিত হয় অৱশ্যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ নিয়মীয়াভাৱে চলাচল কৰা দেখা যায় অসম চৰকাৰে কালি কাৰ্যালয়ত উপস্থিত থাকিবলৈ অন্যথা কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰী কৰ্মচাৰীসকলক সকীয়াই দিছিল আপোনালোকে